হেল্ল' তো নমস্কাৰ বন্ধুসকল। তো আজি আমি এটা ভিডিঅ' দিছিলোঁ আপোনালোকক। তো ভিডিঅ'টো চাইছে চাগে আপোনালোকে। তো সেইটো বহুত মানে আপোনালোকক আমাৰ মৰম দিছে, তো ভাল লাগিছে। তো মই কৈছিলোঁ যদি সেইটো ভিডিঅ'ত ভালদৰে ছাপোৰ্ট আহে তো মানে আকৌ এনেকুৱাকৈ প্ৰেংক কৰিম। তো আজি সেনেকুৱা এটা প্ৰেংক কৰিব ওলাইছোঁ। তাতে আজি আমাৰ ভূপেন দাদা আছে, তো দেখুৱাই দিম মুখখন। তো দেখিছে, তো আজি আমি প্ৰেংকটো এনেকুৱা হ'ব যে এইখন আমাৰ ৰাস্তাঘৰ হয়। তো এইপিনে মানুহ অহা যোৱা কৰে। তো বৰ্তমান কেইটা বাজিছে মই দেখাইছোঁ। তো বৰ্তমান কেইটা বাজিল টাইমটা দেখি দিওঁ চিৰিকলি। তো ইয়াৰ 7:45 46 তো হেৰি হৈ গ'ল বুজিলে গ'ল। তো গাইজ এইখিনিয়ে বৰ্তমান মানে মানুহবিলাক এতিয়া কোনোবা ক'ৰবাত যদি থাকে তো ঘৰতো যাব চাগে নিশ্চয়। তো আমাৰ ইপিনে আছে দোকান এখন আছে, দোকানখন বন্ধ আছে এতিয়া। তো সি তাত বহি থাকিব। তো মানে সি মানে যোনে মানুহ আহিব ন, তো আমাৰ মানে লাইটটো ইয়াতে থৈ দিম। তো মানে ইয়াত কোনো মানুহ নাথাকে, তো আমি তাত লুকাই থাকিম। তো কোনোবা যেতিয়া মানে সি পিনে কোনোবা আহিব না, আহিলে তাৰমানে ই বহি থাকিব ন এনেকৈ বহি থাকিলে যদি কোনোবাই বেছিকৈ মানে ভয় কৰা পাহি এনেকৈ উঠি যাব। যদি মানুহটো কিবা গালি চালি দিয়ে মাৰ চাৰ দিব আহে, তেতিয়া আমি তাত লুকাই থাকিম, দোকানৰ পিছত লুকাই থাকিম। তো আমি মানুহ কম যে দাদা না প্ৰেংক। তো আপোনালোকে চাব ভিডিঅ'টো। আৰু দাদা ভাই ভণ্টি আইতা খুৰা ককা যোনে এই ভিডিঅ'টো চাই আছে, তো আপোনালোকে প্লিজ অকণমান ছাপোৰ্ট কৰিব। তো নেক্সট ভিডিঅ'ত যদি এইটো ভিডিঅ'ত যদি সঁচাকৈ যদি ভাল ছাপোৰ্ট পাওঁ, তো নেক্সট ভিডিঅ'ত আমি মানে গাঁৱৰ নহয়, গাঁৱৰ বাহিৰত মানে য'তে যাওঁ যি হয়, কাৰণ মাৰ খাবলৈ গ'লে খাম, কাৰণ যদি ধুলাই হয় হ'ব, টেনশ্যন নাই। কিন্তু আপোনালোকক এণ্টাৰটেইনমেণ্ট দিম আৰু আমাৰ চেনেলটোত চেলেঞ্জ আহি থাকিব। প্লিজ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। তো গাইজ পৰক আজি আমি আমাৰ চেলেঞ্জটো আৰম্ভ কৰোঁ। আহক মানে কি হৈ জানেনে, আমি গোটেইবোৰ ইয়াতে আছো ন। তো আমি এটা কাম কৰিম, আমাৰ যিটো লাইট আছে ন সেইপিনে লাইটটো আমি সেইখিনি থৈ দিম। তো লাইটটো থাকে চবৰে ঘৰে পাজতে লাইটটো থাকে। মানে এইখিনি দুঘৰমান মানুহ আছে। তো এইপিনে এডাল গছ আছে, এডাল ডাঙৰ গছ আছে। কিছুমানে ভয়টো কৰে চাগে গছৰ তলত অকণমান ভাবে না যে ভূত চুত থাকে ইয়াতে। তো ইয়াতে আমি লাইটটো থৈ পিনে তো আমি গোটেইবোৰ এইখন দোকানৰ পিছত লুকাই যাম। তো ইয়াত এটা তো আমাৰ ভূত এতিয়া ইয়াতে আছে, ভূত চাব পাৰে। তো ভূত জংঘলত। তো যেতিয়া কোনোবা ইয়াৰ পৰা আহিব, তো এনেকৈ মানে লাহেকৈ ওলাই আহিব। যদি কোনোবা ভয় কৰে, যদি সি হয়তো কিবা কৰিলি আমি তাৰ পৰা ক'ম, ঐ দাদা আমি তাক মাতি আনা, আমাৰ দায়িত্ব সেইটো আমাৰ। তো আমি তাক ক'ম, যদি সি কিবা কয় চাই ল'ম। তো ভিডিঅ'টো ৱাচ কৰা আপোনালোকে ব'লক। এই ভূতে কিবা ক'ব নেকি? মই চব খোৱাবা ৰেডি ৰেডি ব'লা। লুকা। তো এতিয়া এইপিনে গাছ আছে, তো কেমেৰামেনক আমি তাত থৈ দিম। তো আমি এইপিনে লুকাই থাকিম হা। তো এইবাৰ কোনোবা আহিলে ফুল ৰিয়েকশ্যন। তাই উঠি নকভাৰ কৰিবি হা। ৰাতিৰ কেমেৰা বেছি ভাল হ'ব ন? তাকেতো দেখা নাপায় বেছি ভাল হ'ব আৰু লাইটটা মাৰ দিও হয়, গম নাপায় এতিয়া মানুহ লাইট মাৰা বুলি কিনে। আৰু যাতে কোনেও যাতে কি ক'ম পাছত কৈ আছো অতিহে দেখা পাব তাক। আমি ইয়াতে লুকাই আছো, কোনোবা আহিব আৰু তো আমি তাক যেনে ভয় খাই যাওঁ ন, তাক মাতি আনিব লাগিব না। তো মই সিপিনে যাওঁ, তো গাইজ আমি মানে যিখিনি ঠাইত আছিলোঁ, তো এইখিনি কোনো অহা নাছিল। তো আমি জেগাটো চেঞ্জ কৰি দিলোঁ। তো এইখিনি ৰাস্তাটোত মানে মানুহ আহিব, অকণমান দূৰ আছে। কিন্তু মানে এইখিনিত মানে অকণমান এই গছ চছবিলাক আছে ন, তো এইখিনি ভয় কৰে না। তো আমাৰ ভূত বেচেৰা ঘূৰি আছে ইয়াতে, তো কোনো অহা নাই। তো এতিয়া আমি এইপিনে লুকাম। তো এইপিনে জাৰি আছে অকণমান, আৰু এতিয়া বহি থাকিব হা। তো এতিয়া কোনোবা যদি আহে তো চাওঁ কি হয়। তো গাইজ আপোনালোকে ভিডিঅ'টো চাব। এতিয়া কোনোবা আহিব, নিশ্চয় আহিব কোনোবা। ঐ হৈছে ঠিক আছে। তো এইখিনিত মানে লাইট থাকে, তো আমি লাইটটো সিমানত থ'ম, কোনেও ইমান সেই নকৰিব। তো সেইবোৰ মানে জাষ্ট পোহৰ আৰু। তো আমাৰ ফুটাতে থাকিব। তো নাজানো কি হয় যদি আমি লাইটত নাথাকোঁ, খালি মানুহ আহিলেও কোনো নহয় বুলি ভাবিব। কালবা সিপিনে আছে আমাৰ ফুটা ইয়াতে আছে ভূত দেখা আছে। তো মানুহ আহিলে আমিতো গম পাম চাগে ন। ৰখি আছোঁ এতিয়া, মানুহ কোনো অহা নাই বৰ্তমান। তো
দেখা পাই অলপ ঠিক আছে দাদা প্ৰেং এই বাদ দি তো গাইস এতিয়া হল আহি আছে 8:20 তো আহিছে দেখা পাইছে তো নকৰবি না দুজন আহিছে তো সিহঁতে ভয় খাইছে তো আমি ক'লো আপোনালোক দেখাই আছো এতিয়া আকৌ মানে আহি আছে এটা আহি পোৱা বহুত টান আৰু আমি এবাৰ মই কব নালাগে আমি সঁচাকে ভয় খালি নেকি সঁচাকে ভূত নহয় দে এতিয়া ফালতু মানে প্ৰেংক হৈছিল বেয়া নাপাবি দে বেয়া নাপাবি না বেয়া নাপাবি আপোনালোকে আমি আমাৰ এই প্ৰেংকটো দেখিলে তো এই খুৰাও আছে ভয় খাইছে কিন্তু মুখখন দেখাবলৈ কৈছিলে কিন্তু দেখালো তো গাইজ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব যদি এইটো ভিডিঅ' যদি অকণমান যদি ভাল চাপৰ্ট হয় না তো আকৌ আমি মানে ইয়াতকৈ ভাল মানে খাতাৰনাক প্ৰেম কৰিম আৰু তো ভিডিঅ' চাব তো ই বহুত কষ্ট কৰিছে তো
তো বেচেৰাক দুটা মানুহৰ গালিও খাল কিন্তু মানুহকেইটাক ক'লো যে আপোনাৰ মুখখন আমি চৰি গৈছোঁ তো সিহঁতে ক'ল যে নাই আমাক দেখুৱাব নালাগে সেইখিনি দিলেই হ'ল তো দুজন মানে পাথৰটো দেখিয়া পালে পাথৰটো নামি গৈছে দুজন তো এজনে তো পুৰা দুজন চাইকেলে একো মাৰি এটা লাঠি এটা মাৰি তো গাইছ আমি ভাল পালে এনেকুৱা ভিডিঅ' আপোনালোক আনি থাকিম তো গাঁৱলীয়া চেনেল চাই থাকিব তেনেহ'লে জয় আই অসম তো গাইছ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এতিয়ালৈকে জয় হিন্দ ভাইসকল বাই বাই